বিধানসভা চৌহদত এনআৰচিক লৈ ৰুদ্ধদ্বাৰ বৈঠক। এনআৰচিৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান এনআৰচিৰ মুখ্য সমন্বয়কৰে বৈঠক মুখ্যমন্ত্ৰীৰ। বৈঠকৰ অন্তত এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ দাবী, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতেই নিৰ্ধাৰিত সময়মতে শুদ্ধ ৰূপত প্ৰকাশ পাব এনআৰচি। যিটো টাইমলাইন উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰি দিছে আমি সেইমতে কাম কৰিবলৈ সক্ষম হৈ আছো ইমান দিন। আৰু ইয়াৰ পাছত আৰএছএছৰ নেতা সংকট আছে এনআৰচিয়ে অসমত ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিব বুলি মন্তব্য। কাৰণে এনআৰচি ভয়ংকৰ সমস্যা হ'ব। অসমৰ ৰাইজ এই সম্পৰ্কে সচেতন হোৱা উচিত। আজি যিটো স্থিতি হৈছে বিদেশী এনআৰচিত নাম সোমোৱাই আৰু স্বদেশী বুলি দাবী কৰা স্থিতি হৈছে, তো ইয়াতকৈ আৰু বেলেগ এনআৰচিয়ে আইন ভিত্তিতকৈও ভয়াৱহ পৰিৱেশৰ সূচনা কৰিব বুলি দিয়া মন্তব্যত হাজেলাই কৰে, সংবাদ মাধ্যমৰ আগত নহয়, কাৰোবাৰ কিবা ক'ব লগা থাকিলে উচ্চতম ন্যায়ালয়ত ৰাখিব পাৰে। এই গোটেই প্ৰক্ৰিয়াটো মাননীয় উচ্চতম ন্যায়ালয়ে তত্বাৱধানত চলি আছে। গতিকে যদি কিবা ক'বলগীয়া আছে উচ্চতম ন্যায়ালয়ৰ সন্মুখত গৈ ক'ব। ইয়াৰ পাছতে হাজেলাই কৰে ৰাজ্যৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত এনআৰচিত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰীক নিয়োজিত কৰিব নোৱাৰিব চৰকাৰে। এনআৰচিৰ সমন্বয়কগৰাকীয়ে স্পষ্ট কথা, কোনো কাৰণতে এনআৰচিত জড়িত বিষয়াক আমনি দিব নোৱাৰিব। এনআৰচি কামত জড়িত হৈ আছে, এতিয়া তেনেকুৱা কোনো ধৰণে আমি চেঞ্জ কৰিব নোৱাৰোঁ। ইতিমধ্যে আপোনালোকে জানে যে বংশবৃক্ষ পৰীক্ষণ চলি আছে। আজিৰ পৰা পঞ্চায়ত নথিৰ পৰীক্ষণ কামো আৰম্ভ হৈছে। এই দুটা বস্তু শুনানি মডেলত চলি আছে। শুনানি মডেল মানে মানুহবিলাকে পাব্লিকে এটা ঠাইতে পেৰ হ'ব লাগিব। তাৰ কাৰণে আমি চিঠি জাননী নোটিছ অলৰেডি বহুত মানুহবিলাকলৈ গুচি গ'ল। গতিকে তেওঁলোকে সেইমতে আহিবই আৰু আমাৰ বিষয়া কৰ্মচাৰী সেইমতে সাজু হৈ থাকিব লাগিব। গতিকে কোনো ধৰণে ইয়াত যদি ডিষ্টাৰ্বেঞ্চ হয় সেইটো ডাঙৰ এটা প্ৰব্লেম। ইফালে এনআৰচিক লৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম BBC আল জাজিৰাত সুবীৰ ভৌমিক নামৰ সাংবাদিকজনে ৪৮ লাখ লোকে লিগেচি ডাটা দাখিল কৰিব নোৱাৰা বুলি প্ৰকাশ কৰা বাতৰিক ভিত্তিহীন আখ্যা দিলে প্ৰতীক হাজেলাই। আৰ্টিকেলটো লিখা হৈছে মিষ্টাৰ সুবীৰ ভৌমিক। আইটেম দেখি আচৰিত খালোঁ, কাৰণ মই আল জাজিৰাৰ লগত কোনো ধৰণৰ মোৰ কথা হোৱা নাই, মিষ্টাৰ ভৌমিকৰ লগত কোনো ধৰণৰ কথা হোৱা নাই। আৰু এনেকুৱা কোনো মই ষ্টেটমেণ্ট কোনো ধৰণে মিডিয়া পাৰ্চনৰ সন্মুখত দিয়া নাই যে কিমান মানুহ ডকুমেণ্ট দিবলৈ সক্ষম হৈছে। আৰু এটা কথা এই নিউজ আইটেমত লিখা আছে যে অহা ছেটাৰডে এটা লিষ্ট পাব্লিছ কৰা যাব, এনআৰচি লিষ্ট পাব্লিছ কৰা যাব। গতিকে গোটেই কথাটো একেবাৰে গোকাত